অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ আৰু মই নৱনীতাই মোৰ আন এটা ব্লগ নৱনীতা হেপী লাইফলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আমাৰ বাইদেউ ভিনদেউৰ লগত। আপোনালোকক মই আগতে জনাইছিলোঁ যে মোৰ মানুহজনৰ বাইক দুগৰাকী আৰু আমাৰ ককাই ভাই 4জন আৰু বাইদেউ এগৰাকী ইয়াতে শিৱসাগৰত থাকে আৰু এগৰাকী থাকে বিশ্বনাথ চাৰিআলিত আৰু তেওঁ বিহু বুলি ঘৰলৈ আহিছিলে আৰু এইটো টিলিঙা মন্দিৰ ব্যস্ত হৈ যাবগৈ তেওঁলোক। সেইকাৰণে আজি প্ৰথম মানে বিহু দিনাখনে তেওঁলোকে টিলিঙা মন্দিৰলৈ যাওঁ বুলি ভাবিছে। আহিলে তেনেকৈ যোৱা নহয়, সেইকাৰণে আমিও বোলো বছৰটো আমাৰো ভাল হওক, লগতে তেওঁলোকৰ লগতে ওলাই আহিছোঁ আৰু দেখুৱাই থাকিম কি দেখুৱাব পাৰোঁ। চাই থাকিব তেতিয়াহ'লে। ভাগিন হয়, এয়া ভাগিন। হাই কৈ দিয়া আকৌ। এয়া বাইদেউ এয়া বাইদেউ আমাৰ সৰু বাইদেউ হয়। এজনী মাতো আহিছে। এয়া ভিনদেউ ড্ৰাইভ কৰি আছে, পিছত দেখুৱাম বাৰু। এয়া আগত বাইদেউ ছোৱালীজনী আছে আৰু আমাৰ ছোৱালীজনী আৰু ভতিজাজনী আহিছে। দেখুৱাই থাকিম, চাই থাকিব। আহি এতিয়া মৰাণ পাইছোঁহি আৰু অকণমান ৰৈ লওঁ বোলো। তাৰপিছত এয়া মন ভৰি সোমাই মৰাণত চাহ খাই লওঁ বুলি ভাবিছোঁ। সকলো সোমাইছে আৰু ফাইনেলি আমি আহিছোঁ টিলিঙা মন্দিৰ পালোহি আৰু দোকানবোৰত চবফালে অকল টিলিঙা। মই ইয়ালৈ আগতে আহিছিলোঁ মোৰ মা আৰু পাপাৰ লগত আৰু আজি অকলে আহিছোঁ। তেওঁলোকক মিছ কৰিছোঁ আজি। এয়া চবফালে কৈ আছে টিলিঙা মন্দিৰ, সেইকাৰণে দোকানবোৰত অকল টিলিঙাই দিব। এয়া আমি ভিতৰত সোমাব লৈছোঁ, গৈ আছোঁ আমি। আৰু সোমাওঁতে এণ্ট্ৰেঞ্চতে ওপৰতে এটা টিলিঙা আঁৰি থোৱা আছে, যিটো বহুত ওপৰ আছে। মোৰ কাৰণে এইটো সম্ভৱ নহয়, খুৰীয়েকেও নোৱাৰিলে, কিন্তু মোৰ ছোৱালীজনী তাইহে পাৰিলে। আৰু এয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। এয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। এয়া মন্দিৰৰ একদম সন্মুখ ভাগ পালোঁগৈ আৰু মন্দিৰৰ চাৰিওফালে ৱালবোৰত অকল টিলিঙা মানে থৈ দিছে। এয়া সোমাই গৈ আছোঁ, কিন্তু মন্দিৰৰ ভিতৰ ভাগত মই মেইন ঠাইত টুকুৰা দেখুৱাব নোৱাৰিলোঁ, কাৰণ তাত মানে ফটো তোলা নিষেধ আছে। মই এবাৰ কৰিব লৈছিলোঁ, কিন্তু মানুহ এজনে আহি ইয়াত নুতুলিব বুলি ক'লেহি। এয়া বাহিৰৰ পৰাহে অকণমান দেখুৱাইছোঁ আৰু ইয়াত নাৰিকল ভাঙিলে। এয়া ইয়াৰ খুটাতে সূতা বান্ধিছে এজনী ছোৱালীজনী। পিছফালে ভিনদেউ ৰৈ আছে। সকলোৱে নিজৰ মনৰ আশা পূৰণ হ'বৰ কাৰণে আজি বছৰৰ প্ৰথম দিনটোত এনেকেই মানে কামনা কৰি কোনোবাই টিলিঙা বান্ধিছে, কোনোবাই ৰছী বান্ধিছে, নাৰিকল ভাঙিছে, সেৱা লৈছে। এইবোৰ অকল টিলিঙা। বাবু এনেকৈ ধৰা মই বাবুৰ লগত মাৰিম ৰ, আমাৰ বাবুৰ লগত মাৰিম যা এইবিলাক। ডিমৌত সোমাইছোঁহি আবেলি ৰেষ্টুৰেণ্টত কিবা এটা খাই লওঁ বুলি। দুলীয়াজনৰ পৰা ঘূৰি আহিলোঁগৈ আৰু এয়া আমাৰ খানা আহি গ'ল। আমি চিকেন বিৰিয়ানী আৰু চাওমিন খাই আছোঁ।
এয়া সকলোৰে ভোকো লাগিছে, ভাগৰো লাগিছে, সকলোৱে খোৱাত ব্যস্ত হৈছে, কোনো কালৈ চোৱা নাই। এয়া খাই লৈ ওলালোঁ আৰু যাম আৰু এতিয়া ৰেষ্টুৰেণ্টৰ বাহিৰত। গধূলি হৈ আহিছে আৰু লাইট জ্বলিছেহি। কুলি এজনী মাত এতিয়াহে শুনিছোঁ। ভাল লাগিলে, আমি চিকেন বিৰিয়ানী খালোঁ আৰু চাওমিন খালোঁ। আহিব ইয়াত খাব, ভাল লাগিলে। আৰু আমি ঘৰ পাওঁতে সন্ধিয়াই লাগিছিলে আৰু ঘৰলৈ জেং বিহুৰ এযোৰা আহিছিলে। তাৰপিছত বিহু গাই আছিলেহি, আহি আৰু খৰধৰকৈ বিহুযোৰাৰ লগত অকণমান ব্যস্ত হ'লোঁ। এয়া বিহু গাই আছে। এয়া বিহু আমাৰ সামৰিব হৈছে। লগতে আজি ব্লগটোৰ পৰা ময়ো আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'ব লৈছোঁ। তেতিয়াহ'লে অন্য এটা ব্লগত আপোনালোকক পুনৰ লগ পাম। তেতিয়াহ'লে বাই।